বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' সৈতে মই অমলান আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিক্যাল ইউটিউব চেনেল টিকটেক। বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক লৈ আহিছোঁ আপোনালোকে ইউটিউবৰ চেনেলত ভিডিঅ' কেনেকৈ আপলোড কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে এণ্ড্ৰইড মোবাইলৰ ইউটিউব এপছটো অ'পেন কৰিব। এইটো তেনেই সহজ হয়, কিন্তু মই আপোনালোকক সুবিধাৰ বাবে দেখুৱাই দিছোঁ। সোঁ দিশে ওপৰৰ ফালে ক্লিক কৰিব, মাই চেনেলত যাব আৰু এই ভিডিঅ' বাটনটো দেখিছে ক্ৰিয়েট এ ভিডিঅ', ইয়াত ক্লিক কৰিব। ওপৰৰ বাৰত ক্লিক কৰিব আৰু যিটো ভিডিঅ' আপুনি আপলোড কৰোঁ বুলি ভাবে সেই ভিডিঅ'টো ক্লিক কৰিব। এটা টাইটেল লিখিব, মই এনেই এটা উদাহৰণ আপোনালোকক দেখুৱাই দিছোঁ। ডেছক্ৰিপশ্যনত আপুনি এই ভিডিঅ'টো কিহৰ ওপৰত আছে, কি বিষয়লৈ সেইখিনি লিখিব আৰু প্ৰাইভেচিটো আপুনি পাব্লিক কৰিব পাৰে, প্ৰাইভেট কৰিও ৰাখিব পাৰে, আনলিষ্টেডো কৰিব পাৰে। পাব্লিক কৰি ল'ব। লোকেশ্যনটো দি দিব আৰু ওপৰৰ কাৰ চিন বটনটো ক্লিক কৰি দিব। আপোনালোকৰ ভিডিঅ' আপলোড হ'বলৈ আৰম্ভ কৰিছে। আপলোড হৈ গৈছে, ৰেডি টু ৱাটচ। আপোনালোকৰ ভিডিঅ' ইউটিউবৰ চেনেলত পাব্লিছ হৈ গৈছে। বন্ধুসকল আজিলৈ ইমানেই। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।